এভৰিৱান নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি বহু দিনৰ মূৰত এফালে যাবলৈ ওলাইছোঁ। আচলতে জান মানুহ এইটো প্ৰথম ট্ৰিপ হয় আৰু আমি য'লৈ যাম তাত গৈ সি বহুত ভাল পাব বুলি আমি ভাবিছোঁ। আৰু আহক ভিডিঅ'টো চাই থাকক আপোনালোকে। ভাল লাগিছে নি? এটা ভাল লাগিছে নি? ককাক টাটা দি দিয়া, ককাক টাটা দি দিয়া। টাটা, আমি আহিম। টাটা ককাক টাটা দি দিলোঁ দেই। আমি গাড়ী পেলাই নিদিবা। আমি দুপৰীয়া প্ৰায় 11:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলোঁ। এইটো কোন ল'ৰানো? আৰু প্ৰায় আধা ঘণ্টামান যোৱাৰ পাছতে জান মানুহ বৰ হৈ গ'ল আৰু আমি গৈ আছিলোঁ যোৰহাটত অৱস্থিত কাজিৰঙা গল্ফ ৰিজৰ্টলৈ। আৰু গুগল মেপত আমি শ্বৰ্টকাট ৰাস্তা বিচাৰি যাওঁতে গোলাঘাটৰ পৰা নাহৰণি হৈ গৈছিলোঁ আৰু গুগল মেপে দেখুওৱা ৰাস্তাৰ মতে গৈ শেষত এটা লুংলুঙীয়া ৰাস্তা পালোঁ, যিটোৱেদি গৈ শেষত ৰিজৰ্টৰ পাছফালেহে ওলালোগৈ। বাৰু যি কি নহওক, শেষত গৈ আমি ৰিজৰ্টলৈ সোমাই যোৱা সেই ধুনীয়া ৰাস্তাটো পালোঁগৈ। এই জেগাডোখৰেদি গৈ খুব ভাল লাগে, কিন্তু ফটো মাৰিবলৈহে নহ'ল বাৰু। যদিও আগত গৈছোঁ এই ঠাইডোখৰলৈ, তথাপিও বহুত দিনৰ মূৰত যোৱাৰ কাৰণে হয়তো এইবাৰ আৰু অলপ বেছি ভাল লাগিলে। ৰ'ব ৰিজৰ্টৰ ভিতৰত সোমোৱাৰ আগতে অলপ ঘৰৰ পৰিৱেশটো দেখাই লওঁ যে কেনেকৈ জান মানুহক ৰেডি কৰিছিলোঁ, আৰু লগতে কিছুমান সৰু সৰু বেবী কেয়াৰ টিপছ ক'ৰবালৈ যোৱাৰ আগত, যিখিনি মই ফ'ল' কৰোঁ আৰু প্ৰায় অভিভাৱকে জানে। তুমি কি কাপোৰ পিন্ধিবা? কোনটো পিন্ধিবা? কাপোৰ লিবা, বহা দিয়া, বহা। এইটো চোৱা, পান্নাটো অকণ মৰম কৰি দিছোঁ, অকণ মৰম কৰি দিয়া। মেৰটোক মৰম কৰি দিয়া। পিন্ধিবা, এটা ধুনু চোলা পিন্ধিবা। এটা ধুনু চোলা, এটা ধুনু পেণ্ট, এটা মোজা। আৰু পিন্ধিবা। এটা পিন্ধিবা। এটা ভাল লাগিছে নি? ভাল লাগিছে দেই। আৰু জান মানুহৰ লগত ওলাই যাওঁতে লাগে কম সময়ৰ কাৰণেই যাওঁ, কিন্তু লগত এটা ডাইপাৰ বেগ লৈ যাবই লাগে। আৰু সেই ডাইপাৰ বেগটোত মই কি লওঁ আপোনালোকক দেখাই দিছোঁ। এয়া অলপ কাপোৰ লওঁ বেলেগ বেলেগ টাইপৰ, আৰু পেণ্ট লৈছোঁ, দুটা ডাইপাৰ এক্সট্ৰা লওঁ, আৰু যিহেতু ঠাণ্ডা দিন সেইকাৰণে ক্ৰীমো লৈ লৈছোঁ, এক্সট্ৰা মোজা লৈ লৈছোঁ, কাৰণ সিটো তাত খেলিব, লেতেৰা কৰিব পাৰে, আৰু এটা ৱাইপছৰ পেকেট। আৰু ক'ৰবালৈ যোৱাৰ আগত সদায় বেবী ক্ৰীম, বডি লোশ্যন সানিব লাগে, যাতে সিহঁতৰ স্কিনখন মইশ্চাৰাইজ হৈ থাকে। আৰু কাপোৰযোৰ সদায় কমফৰ্টেবলকৈ পিন্ধাব লাগে। আৰু এতিয়া যদিও ঠাণ্ডা দিন, ঠাণ্ডা পাব বুলি সিহঁতক ডাঠ গৰম এগালমান কাপোৰ পিন্ধাব নালাগে, সদায় কমফৰ্টেবলকৈ পিন্ধাব লাগে। কাৰণ সিহঁতৰ বডিৰ টেম্পাৰেচাৰটো চেঞ্জ হৈ থাকে, দিনটোৰ ভিতৰতে কেতিয়াবা গৰম উঠে, কেতিয়াবা ঠাণ্ডা লাগে। চ' সেইটোৰ ওপৰত লক্ষ্য ৰাখি কাপোৰ পিন্ধাব লাগে। আৰু আজি সি কাপোৰ পিন্ধাবলৈ ধুনীয়াকৈ পাতি দিছে, কাৰণ আগদিনাখনৰ পৰা তাক কৈ আছিলোঁ আমি কাইলৈ ফুফু যাম বুলি, আৰু সেইকাৰণে চাগে সি পূৰা এক্সাইটেড হৈ আছে তাৰ মনৰ মাজতে মানে। আৰু সি ধুনীয়াকৈ কাপোৰ পিন্ধাবলৈ পাতি দিছে, আৰু ময়ো ভালেই পাইছোঁ। মই তাক চুৱেটাৰ পিন্ধোৱা নাছিলোঁ, মাত্ৰ গৰম চোলা দুটা পিন্ধাইছিলোঁ। যদিও দুটা চোলা গৰম চোলাহে পিন্ধাইছিলোঁ, তথাপিও কিন্তু বাটত যাওঁতে তাক গৰম উঠি গ'ল আৰু পূৰা ঘামি গ'ল। সেইকাৰণে ঠাণ্ডা দিন হ'ল বুলি যে সিহঁতক মানে চুৱেটাৰ পিন্ধাবই লাগিব এনেকুৱা কোনো কথা নাই, বতৰটো চাই ল'ব লাগে। আৰু দিনত যিহেতু ৰ'দ দিয়েই, সেইকাৰণে সিহঁতৰ বহুত গৰম উঠে খেলি থকা টাইমত। আৰু আজি সি যাম বুলিয়ে চাগে ধুনীয়াকৈ পাতি দিছে পিন্ধাবলৈ, আনকি আজি ক্ৰীম পাউডাৰ সানিবলৈও ধুনীয়াকৈ পাতি দিছে। আগতে কিন্তু এনেকৈ পাতি নিদিয়ে আকৌ, আৰু হয়তো কেমেৰাটো লাগি আছে কাৰণেও হয়তো সি মানে ধুনীয়াকৈ পাতি দিছে। আৰু ঠাণ্ডাত তাৰ মাজে মাজে ওঠকেইটা ফাটি যায়, আৰু সেইটো কাৰণে বেবী লিপ বাম পায়। মই বেবী লিপ বাম ব্যৱহাৰ কৰি ভাল ফল পাইছোঁ। আপোনালোকৰ বেবীবিলাকৰো যদি কাৰোবাৰ ওঠ ফাটিছে তেন্তে বেবী লিপ বাম ব্যৱহাৰ কৰিব পাৰে। সেইটো ডাঙৰ মানুহৰ লিপ বামৰ লগত নিমিলে, বেবীৰ কাৰণে এক্সট্ৰাকৈ পায়।
আৰু এইকেইটা বেবী বিস্কুট হয় ডাইপাৰ বেগৰ লগতে এইকেইটাও লৈ লৈছোঁ কাৰণ প্ৰথমবাৰ তাক লৈ ওলাই গৈছোঁ সি কি খাবলৈ মন কৰিব নাজানো যদি আমনিও কৰে তেতিয়াও এইকেইটা খাবলৈ তাক দিব পাৰিম আৰু এয়া পালোহি কাজিৰঙা গল্ফ ৰিজৰ্টৰ এণ্ট্ৰি য'ত লিখা আছে নো মাস্ক নো কোনফালে যাবা এতিয়া কোনফালে যাবা দেখাই দিয়া এইফালে যাবা কোনফালে যাবা দেখাই দিয়া আকৌ কোনফালে যাবা এইফালে যাবা এইফালে যাবা নে এইফালে যাবা আৰু কোনফালে যাবা আৰু সোমাই এটা কথা ভাল লাগিল যে আজি ইয়াত বেছি মানুহ নাই যিহেতু কোভিডৰ কাৰণে আমি জান মানুহ প্ৰথমৰ পৰাই বহুত মানুহৰ সমাগমৰ মাজলৈ লৈ যোৱা নাই আৰু গৈ গৈ এডোখৰ জেগা বিচাৰি ল'লোঁ আমি বহিবৰ কাৰণে য'ত অলপ সমাগমৰ পৰা আঁতৰত হ'ব আৰু আহি পাই জান মানুহে ইমান মুকলি জেগা দেখি দৌৰিবলৈ ষ্টাৰ্ট কৰি দিলে ইয়াত যিমানকেইটা ছাগলী আছিলে সেই গোটেইকেইটা খেদাই দিব এতিয়া 3টা গুচি গ'লগৈ সেইকেইটা গুচি যাব এতিয়া এটা ছাগলীয়ে ভয় খাইছে ছাগলী ভয় খাই গুচি গৈছেগৈ এই ছাগলী গুচি গৈছেগৈ ক'ব চাবা তুমি গুচি গ'লে আৰু আমি যিহেতু দুপৰীয়া সাঁজ বাহিৰতে খাম সেইকাৰণে জান মানুহৰ কাৰণে ঘৰতে বনাই লৈ আহিছিলোঁ যিহেতু তাক বাহিৰৰ বস্তু এতিয়ালৈকে আমি খুওৱা নাই সেইকাৰণে তাৰ কাৰণে ঘৰতে খিচিৰি বনাই আনিছিলোঁ আৰু ইয়াত অলপ গৰম কৰি ল'লোঁ লগতে তাক খোৱাবলৈ এইবোৰ বাচন বৰ্তনো লৈ আহিছোঁ আৰু এটা আপোনালোকক ধুনীয়া বস্তু দেখাম এই বাতিটো যে দেখিছে এই বাতিটো তলত আমি গৰম পানী এই ফুটাটোৰেদি গৰম পানী ভৰাই দিব পাৰোঁ তেতিয়া ইয়াত খানা বস্তুখিনি গৰম হৈ যায় আৰু যদি ঠাণ্ডা কৰিব বিচাৰে তেতিয়া ঠাণ্ডা পানী ভৰাই দিলে মানে খুব কম সময়ৰ ভিতৰতে ঠাণ্ডা হৈ যায় ট্ৰেভেল কৰিবৰ সময়ত এই বাতিটো খুব প্ৰয়োজনীয় আৰু উপযোগী হয় আমাৰ বেটা আজি অকণমানি পিকনিক হৈছে ন মিনি পিকনিক মিনি পিকনিক কৰিছে আমাৰ বেটুৱে হয় নাই মানিটো খাই নেকি ডমিনো গুড বয় দালি পানী চোৱা দালি পানী তুমি আজি নাই খোৱা দালি পানী তুমি চোৱা আকৌ এডাল ধৰি আৰু তাৰ অলমষ্ট খাই হৈয়ে গৈছে লগতে আপোনালোককো ৰিচৰ্টখন অকণমান দেখাই দিছোঁ চাওকচোন একদমেই মানুহ কম আজি একদম মুকলি হৈ আছে খুব ভাল লাগিছে আৰু আমিতো ভালেই পাইছোঁ ইমান মুকলি হৈ আছে ইমান মুকলি জেগা পাইছোঁ আমি ন আজি আমি খুব ঘুম আজি একদম নাক নাই নাই আৰু খাই বৈ হোৱাৰ পাছত বেটাৰ আকৌ খেলা আৰম্ভ হৈ গ'ল ছাগলী ক'ত গৈ আছা তুমি ছাগলী ধৰিব পৰা নাই ন দেখিছ নাই বাবা লাগিব ছাগলী বিচাৰি দৌৰি থাকে আৰু এক মিনিট ৰ'বা গৈছোঁ গৈছোঁ
খুন্দিয়াব এতিয়া দেই ছাগলীটো মামকৈ পৰি যাব এতিয়া হৈ যাব ন আৰু নাযাওঁ আৰু এইবোলে এইটো কাৰ ঘৰ চাং দিবলৈ আছে এইটো কাৰ ঘৰ চাং দিবলৈ আপুনি সিও ঘৰত কোনোবা আছেনে এইটো কাৰ ঘৰ সোধাচোন ঘৰত মানুহ আছে নাই সোধা এই ঘৰত মানুহ আছে নাই Ada kora, ada jalan mana? Mana? Ami di jam, pupu jam. Pupu ঘুরি মিতে ঘরে ঘরে আমি ঘুরি যাম এতিয়া আমি ঘৰলৈ যাম মায়ে ফটো তুলিছে এইফালে আমাৰ আইতাই ফটো তুলিছে হয়নে এইফালে পাপা গাড়ী লৈ গৈছে আমি এতিয়া যাম দে ডাঙৰ পুতলা ডাঙৰ পুতলা চুবলৈ মন গৈছে নি সি এই মূৰ্তিটো চাই খুব ভাল পাইছিলে মূৰ্তিটো এৰি থৈ আহিবলৈ মনেই কৰা নাছিলে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাই বাই